2024 চনৰ বিধানসভা নিৰ্বাচনৰ মাজত কেইটামান মাহ বাকী থকাত 55 নং ঢিং বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰচাৰ সভা তুংগত উঠা পৰিলক্ষিত হৈছে। ইজনৰ পিছত সিজন নেতাই প্ৰাৰ্থীৰ দৰত উঠি পৰি লাগিছে। ইয়াৰে অন্যতম প্ৰাৰ্থিত্ব প্ৰত্যাশী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ডক্টৰ হাৰুণ ৰছিদ উচ্চ শিক্ষিত যুৱক জনপ্ৰাৰ্থিত্ব প্ৰত্যাশী হোৱাৰ লগে লগেই ৰাইজৰ মাজত এক আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। ৰাইজৰ মাজত এটাই কথা, ঢিঙৰ লাঞ্ছিত বঞ্চিত নিৰ্যাতিত ৰাইজৰ সমস্যা সমাধান হ'ব ডক্টৰ হাৰুণৰ দ্বাৰা। ঢিং সমষ্টিৰ উজ্জ্বল নক্ষত্ৰ ডক্টৰ হাৰুণ ৰছিদে সদায় দুখীয়া ৰাইজৰ বিভিন্ন সমস্যাৰ বিষয়ে সভা সমিতিৰ যোগেদি মাত মাতি আহিছে। যুৱকজনক প্ৰায়ে ৰাইজৰ মাজত দেখা পোৱা যায়। ডক্টৰ হাৰুণেই ঢিং সমষ্টিৰ ভৱিষ্যত বুলি সকলোৰে মুখে মুখে চৰ্চা। কি বৃদ্ধ, কি ডেকা, মহিলা, কি পুৰুষ সকলোৰে মুখত এটাই কথা, হাৰুণ ৰছিদ আমাৰ নেতা। নিউজ ডেস্ক ৰিপোৰ্ট, বটদ্ৰা লাইভ। এবার ভোট কাক দিব? ডক্টর হারুন রশিদ। এবার ভোট কাক দিব? হারুন রশিদ ভোট দিম, সে ভাল মানুষ। কাক দিব? হারুন রশিদ দিম। কাক বিচারা? ডক্টর হারুন রশিদ। এবার ঢিঙ্গের বিধায়ক হিসাবে কাক বিচারা? ডক্টর হারুন রশিদ, এই বাল মানুষ। এবার ভোট কাক দিব? ডাক্তার হারুন রশিদ। আপনালোকে এবার ঢিঙ্গের বিধায়ক হিসাবে কাক বিচারা? ডক্টর হারুন রশিদ। ডক্টর হারুন রশিদ। ঢিঙ্গের বিধায়ক হিসাবে এবার কাক বিচারা? হারুন রশিদ বিচারব।